বান্দৰক চিকাৰ কেনেকৈ কৰে এৰি যাব দিয়া সম্পৰ্কে এটি প্ৰেৰণাদায়ক চুটি গল্প। তুমি জানানে পুৰণি কালৰ চিকাৰীয়ে বান্দৰ কেনেকৈ ফান্দত পেলাইছিল? এজন মানুহে নিজৰ সন্তানক সুধিলে। গছৰ ওপৰেৰে খেদি খেদি বা তলৰ পৰা কাৰ নিক্ষেপ কৰাতকৈ গছৰ ডালত সৰু মুখৰ কলহ এটা বান্ধি দিয়া হয়, যাৰ ভিতৰত বান্দৰৰ প্ৰিয় খাদ্য থাকে আৰু তাৰ পিছত বান্দৰলৈ অপেক্ষা কৰে। পিছত বান্দৰটো আহে আৰু ভিতৰলৈ হাতখন আগুৱাই খাদ্যৰ চাৰিওফালে মুঠি এটা চেপি ধৰি উলিয়াই আনিবলৈ চেষ্টা কৰে। কলহটোৰ সৰু ডিঙি হোৱাৰ বাবে বান্দৰটোৱে হাতখন ওলাই অনাত বাধা পায়। কেৱল খাদ্যখিনি এৰি নিদিয়াকৈ তাৰ হাতখন কলহটোৰ পৰা উলিয়াই অনা কোনো উপায় নাছিল। কিন্তু বান্দৰটোৱে এৰি দিয়াতকৈ অধ্যৱসায় কৰি আহাৰ এৰি দিবলৈ অস্বীকাৰ কৰে আৰু তাৰ ফলত চিকাৰীসকলে ওচৰ চাপি আহে আৰু বান্দৰটোক ধৰি লৈ যায়। সেই বান্দৰ দৰে নহবা মানুহজনে সকীয়াই দিলে। জীৱন বাটত আগুৱাই যাওঁতে আমি এইটো জানিব লাগিব যে কেতিয়া আগবাঢ়িব লাগে আৰু কেতিয়া থমকি ৰ'ব লাগে। কেতিয়াবা যোনটো বস্তুৱে তোমাক বাধা দি আছে সেই ক্ষণত সেইটো বস্তু এৰি দিয়াই উচিত হয়। কাহিনীৰ নৈতিকতা: কেতিয়াবা ভৱিষ্যত ভাল কিবা এটা পাবলৈ হ'লে এতিয়া যি আছে তাক এৰি দিবলৈ সংকোচ কৰিব নালাগে। আপোনাৰ জেদত নিজকে ধ্বংস হ'বলৈ নিদিব। এইটো ভিডিঅ' ইমানতে অন্ত পৰিলে। এইটো ভিডিঅ'ৰ পৰা যদি মই আপোনাক কিবা এটা ভাল জ্ঞান দিবলৈ সক্ষম হৈছোঁ তেনে এই ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব, লগতে শ্বেয়াৰ কৰিব যাতে এই মূল্যৱান জ্ঞান বেলেগেও পায়।